এয়া হানৈৰ এয়া এখন ডাঙৰ লেক দেখিয়ে মনলৈ আহিছে শিৱসাগৰ পুখুৰীৰ পাৰ জয়সাগৰ পুখুৰীৰ পাৰ এটা শনিবাৰৰ আবেলি সকলো ফালে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ পৰা মানুহ আৰু মানুহ enjoying a Saturday evening who to Hanoi 1930 Bistro Coffee and Restaurant গোটেই কেইটা ফ্ল'ৰতে মানুহে চাই আছে খাই আছে এনজয় কৰি আছে একেই আমাৰ নিচিনা ক্লাইমেট একেখিনিয়ে পচিবিলিটিজ ইমান মনত পৰিছে শিৱসাগৰলৈ কেতিয়া আমি শিৱসাগৰক এনেকুৱা কৰিব পাৰিম পূব পশ্চিম পৃথিৱীৰ পূবৰ পশ্চিমৰ ভাৰতৰ সকলো দেশৰ পৰা মানুহ আৰু মানুহ বজাৰখনো উৰে ৰাতিটো থাকিব শনিবাৰ আৰু দেওবাৰ আৰু কিমান প্ৰডাক্টছ আৰু প্ৰায়বিলাকেই দেখা যায় গ্ৰাউণ্ডেড অন নিজৰ সংস্কৃতি গঢ় লোৱা গাঁৱৰ মানুহ চহৰৰ মানুহ যাৰ যি প্ৰডাক্ট সুন্দৰকৈ উপস্থাপন কৰিছে আমি বহুত থলুৱা ফল মূলৰ চালাড খালোঁ জুচ খালোঁ কুঁহিয়াৰৰ ডাইৰেক্ট পেৰি দিয়া ৰস খালোঁ ফ্ৰেছ লাগিছে বহুত ডিছেছ পাতেই পাত মানুহবোৰৰ ৰংবোৰ আমাৰেই মানুহ একে মানুহ জিলিকি থকা বগা কাৰণ খাদ্যাভাসৰ লগতেই মানুহৰ ছালখন মানুহক কেনেকুৱা দেখায় গ্ল' অফ হেল্থ সেয়া ধৰিব পৰা যায় এয়া চাওকচোন গোটেই পুখুৰীটো সদায় মনত পুহি ৰাখিছোঁ শিৱসাগৰ জয়সাগৰ ৰুদ্ৰসাগৰ এই পুখুৰীবিলাকত আমি কেনেকৈ এনেকৈ ডেষ্টিনেশ্যন পইণ্ট কৰিব পাৰিম আৰু আমি যদি মাৰ বান্ধি সকলো একেলগ হওঁ অসমীয়া জাতিয়ে নিশ্চয় কৰি তুলিব পাৰিম ধন্যবাদ সময়ৰ কোবাল সোঁতত পৰিৱেশ ও পৰিস্থিতিৰ লগত খাপ খাবলৈ গৈ আমাৰ পাৰ্থিৱ জীৱনৰ কথা উপলব্ধি কৰি আমি আমাৰ নেচাৰেলি পৰিৱেশবোৰ ধ্বংস হ'বলৈ গৈ আছে উদাহৰণস্বৰূপে দেউৰী জনগোষ্ঠীয় বা মিচিং জনগোষ্ঠীয় বাস কৰা চাংঘৰ আজিৰ দিনত ক্ৰমে নাইকিয়া হৈ আহিছে সেয়েহে আমি আজি এটি মিচিং জনগোষ্ঠীয় প্ৰায় 100 বছৰীয়া এটা চাংঘৰ ইউটিউবত সাঁচি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ গতিকে চাই থাকক মাই ইউটিউব ব্লগ CNK অসম কি ক'ত কিয় বিখ্যাত পুৰণি নাম নতুন চিনাকি নিশ্চয় আপোনালোকে লাইক কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব যাতে আমি আমাৰ এই কথাবিলাক ভৱিষ্যতৰ প্ৰজন্মলৈ কিছু দি যাব পাৰোঁ যে এটা সময়ত মিচিং ঘৰ এনেকুৱা আছিলে দেউৰী ঘৰ এনেকুৱা আছিলে আমাৰ পুৰণি কৃতিবিলাক এনেধৰণে আছিলে গতিকে সেইখিনি হেৰাই যাব ধৰিছে এয়া এটি পুৰণা মিচিং ঘৰ যি নেকি নেচাৰেলি দেখাত জৰাজীৰ্ণ কিন্তু থাকিবলৈ বহুত ভাল এয়া তেওঁলোকে কিছু বস্তু সংৰক্ষণ কৰি ৰাখিব কিছু চেষ্টা কৰিছে চাওঁ আহক এই ক্ষুদ্ৰ এটি চাংঘৰ ধন্যবাদ
সেইটো হৰ্ণ খেৰ হয়নে? আমাৰ ভাষাত হৰ্ণ খেৰ বুলি কয়, আপোনালোকৰ ভাষাত কি বুলি কয়? এই হৰ্ণ খেৰৰ ছালটো কি বুলি কয়? টাচি। অঁ, তাৰপৰা ইকৰা বেৰটোক আমি ইকৰা বেৰ বুলি কওঁ আৰু আপোনালোকে ইকৰা বেৰ কয় ন? ইকৰা বাৰে। Tapi kan kebab tu mah. Dah loi dulu kan. Kebab kamu ni? Apa? Kebab kamu ni? Nak lebih apa lagi? Kau ini bisa belum nam? নমস্কাৰ বন্ধুসকল, মাই ইউটিউব ব্লগ CNK অসমৰ জৰিয়তে আপোনালোকক এনেকুৱা এটা জেগা দেখাবলৈ আমি উপস্থিত হৈছোঁ। জেগাডোখৰ হৈছে বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল। এই অঞ্চলটোক নাম কৰা হয় গড়চিগা পকনীয়া গাঁও। এই গড়চিগা অৰ্থপূৰ্ণ নাম আছে, যিহেতু লালুখোলা বৰগোহাঁই এই অঞ্চলটোৰ শাসনাধীষ্ঠ আছিলে। সেইকাৰণে তেওঁ লাৰুকৰ পৰা গৈ লালুক এই অঞ্চলটোৰ নাম সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত। গতিকে এই অঞ্চলত বহুতো কীৰ্তি আৰু আমাৰ ঘৰুৱা সা সামগ্ৰীৰে আৰু লগতে বহুত ডাঙৰ ডাঙৰ পুখুৰীৰ পৰা ধৰি গড়ৰ পৰা ধৰি বহুতখিনি ইয়াত বস্তু সমাহাৰ হৈছিলে, কিন্তু কালৰ গতিত সেইখিনি হেৰাই যাব বিচাৰিছে। কিন্তু আমি উৰহী গছৰ উৰ বিচৰাৰ গতে আমি এনেকুৱা জেগাত উপস্থিত হৈছোঁ, মানুহে হাঁহিব পাৰে, উৰহী গছৰ উৰ বিচাৰি যোৱা মানুহজন কি হ'ব পাৰে, কিন্তু তাতো যেনেকৈ কাঠ খৰি চেপিব জানিলে তাৰ পৰাও পানী খাব পৰা কাঠ খৰি চেপিব জানিলেও তাৰ পৰা পানী উলিয়াই পানী খাব পাৰি। গতিকে সেইটো উদ্দেশ্যে আমি কিছুমান পুৰণি কীৰ্তি আৰু পুৰণি কিছুমান বিষয়বস্তু সাঙুৰি লৈ আমাৰ এই স্থানত উপস্থিত হৈছোঁ। এয়া পকনীয়া গাঁও। আমাৰ দেউতা আপোনাৰ পৰিচয়টো দিব, নামটো? বৰজন দলে। আৰু এয়া আছে আমাৰ আইতা আপোনাৰ পৰিচয়টো দিব। দৈন্যৱতী। এই আইতাৰ কথা এটা আছে কি, এই পৰিয়ালৰ আমাৰ আহোম যুগৰ কিছুমান বস্তু তেওঁ কিছুমান বস্তু মানে সংৰক্ষণ কৰি ৰাখিছে। কিন্তু তাৰ আগত এই সংৰক্ষণৰ যিখিনি বস্তু সংৰক্ষণ কৰিছে, সেই সংৰক্ষণৰ আগত বহুতখিনি বস্তু আছিলে। সেইখিনি বস্তু গোসাঁই ঘৰলৈ বৰ্তমান গুচি গৈছে। সেই সম্পৰ্কে আমাৰ দেউতাই কওকচোন, কেনেকৈ যাবলৈ পালে, আৰু আইতাৰ বংশ উপৰি ফ'ৰ্থ জেনেৰেশ্যনৰ কথা অলপ কৈ দিব, মানে উপৰি পুৰুষৰ কি আছিলে আইতাহঁতৰ ঘৰ পৰিয়ালটো। এনেকুৱা এটা আছিলে আমাৰ আইটোৰ এইটো নহয়, এইটো আমাৰ আইটোৰ বোৱাৰী। আমাৰ আইটোৰ দেউতাই আহোম দিনৰ বৰগোহাঁই সৰুগোহাঁইৰ দিনত এই গাঁওবুঢ়া আছিলে। তেতিয়া গাঁওবুঢ়া হয়, আমাৰ ককাবুঢ়াই মৰি যোৱাৰ পিছত আমাৰ ঘৰৰ জৰনৰীয়া হ'ল। জৰনৰীয়া হওঁতে বিশ্বাসী, কিন্তু এনেই নিজে এইটো কিবা চৰ্দি বা কিবা হৈছিল। যদিও আমি মঙলপাঞ্জি যোৱাতে চাওঁতে ক'লে যে তাহানি যুগৰ আহোম দিনৰ তাহানি যুগৰ বস্তু আছে, এইবোৰ বস্তু তহঁতে পালন নকৰিলে গামবুঢ়া আহোম ৰজাই দিছিলে এইটো গামবুঢ়াৰ নামত। তেতিয়া এইবোৰ পালন নকৰাৰ কাৰণে তহঁতে এইবোৰ কাৰণে জৰনৰীয়া হৈছে, এইটো গোসাঁই ঘৰলৈ দিবা বুলি কওঁতে আমি গোসাঁইক মাতি সেইটো গোসাঁইক চমজাই দিলোঁগৈ। গোসাঁই দিয়া মানে সত্ৰলৈ পঠাই দিলে? সত্ৰলৈ পঠাই দিলোঁ। আচ্ছা। তাৰপিছত তেওঁলোকে সেই বস্তুখিনি নিয়াৰ পাছত তেওঁলোকে ভালদৰে সংৰক্ষণ কৰি ৰাখিছেনে? নাই। তেতিয়া মই আপোনালোকে চাবলৈ গৈছেনে কেতিয়াবা? চাবলৈ যোৱা নাই। তেতিয়া মই গোসাঁই এজন ইয়াতে আমাৰ ঘৰৰ ওচৰতে আমাৰ পকনীয়া গাঁৱতে মাষ্টাৰ আছিলে এই সত্ৰৰ পৰা। তেতিয়া তাৰ প্ৰভু আমাৰ আইটোৰ গোসাঁই ককা দিনৰ বস্তু যে আমি গোসাঁই বল বস্তু নিয়া নাই, আমি গোসাঁইক মাতি পেলাই দিলেগৈ। আমাৰ আইৰ অৰণীয়া ইহঁতে আছিলে। তেতিয়া আগতে মাজুলীৰ মানুহ আছিলে,
বৰেলিঙিৰ মানুহ। তেতিয়া সিহঁতক মই সুধিলোঁ, প্ৰভু এইবোৰ বস্তু আছে নেকি? আছে, আমি এইবোৰ বস্তু ভালকৈ ৰাখিছোঁ, আমি চিনস্বৰূপে এইটো আমি ভালকৈ ৰাখি দিছোঁ। তহঁতে আমাক বেছি খাবলৈ কোৱা নাই যে, আমাক যেনিবা আমিও এইটো বস্তু তহঁতৰ ঘৰৰ এইটো বেয়া বস্তু আছে বুলি আমিও কোৱা নাই, তহঁতে আমাক যাচি পেলাই দিছে, আমি এইটো তহঁতৰ মৰমেৰে আমি এইটো বস্তুটো ৰাখিছোঁ বুলি গোসাঁই ক'লে। হয় নেকি? আচ্ছা, প্ৰকৃততে এইটো বস্তুখিনি পুৰণা বস্তুখিনি ৰাখিছে আৰু পালিব নোৱাৰাৰ কাৰণে ঘৰখনত অপয়ামংগল বেমাৰ আজাৰ হৈছে বুলি কোৱা এই প্ৰচেছটো প্ৰথমতে কোনে? দাদা কওকচোন, ঘটনাটো কি হৈছিলে আকৌ এবাৰ? এইটো ঘটনাটো এনেকুৱা এটা আছিলে, যেতিয়া ঘৰখনত আমাৰ দেউতা, আমাৰ মোমাইটো আমাৰ সৰুতে মৰি গ'ল, সিহঁতে সৰুতে মৰি গ'ল, আমাৰ বাইহঁতো সৰু আছিলে, তেতিয়া আমাৰ আইটো আমাৰ হেৰিটো একেলগে আছে। তেতিয়া ঘৰখনৰ নুগুচা হ'ল। ঘৰখনৰ নুগুচাৰ ভিতৰত আমাৰ আইটো ভাবিলে যে ইমান কেঁচুৱাতে ল'ৰা হেৰিবোৰ মৰিলে। আমাৰ আইটো আচলতে এনেকুৱা আছিলে, আমাৰ আইটো মোক মোমাইৰ ঘৰত তুলিলে, তাৰ মতা ঘৰৰ পৰা আমাৰ আইটো হাইলে গৈ মোক লগত লৈ, আমাৰ বাইদেউৰ লগত লৈ পেলাই মোমাইৰ ঘৰত আমাক ৰাখিলে গৈ। মানে মতা ঘৰলৈ নগ'লে গৈ। তেতিয়া আমাৰ মোমাইটো সৰুতে মৰি গ'ল। মৰোতে তাৰ আকৌ মোমাইৰ ল'ৰাবিলাক একেবাৰে নিচে সৰু কেঁচুৱা। তেতিয়া এনেকুৱা জোৰণেৰে কেতিয়াও নুগুচা হ'ল। কি টুকুৰ হ'ল জানো? তেতিয়া আমাৰ আইটোৱে কি টুকুৰ হৈ গ'ল, কি হ'ল, এনেকুৱা কেনেকৈ সিহঁতক ক'ত ৰাখিম ক'ত নাৰাখিম, যেনেকৈ কুকুৰাই মানে হেৰি চিলনি আহিলে কেনেকৈ পাখিবোৰ এনেকৈ মেলি পেলাই ৰাখে, তেনেকুৱা আমাৰ আইটো মামীটো এনেকুৱা ৰাখে। তেতিয়া ভয়তে মানুহ পঠাই পেলাই পাঞ্জিমঙ্গল চাবলৈ দিয়ে, গণকৰ ওচৰলৈ চাই। তেতিয়া হাঁহিলে, হাঁহি পেলাই ক'লে যে এই তহঁতৰ ঘৰত বোলে আহোম দিনৰ বস্তু আছে বুলি কৈছে। আহোম দিনৰ বস্তু আছে, সেইটো অচানে মিছা, কিন্তু গণকে কৈছে বুলি। তেতিয়া আমাৰ আইটো ক'লে যে আছে। তাৰমানে আহোম যুগত মানে বুঢ়াগোহাঁই বাক কিবা আপোনালোকৰ ঘৰখনত কিবা দিছিলে? দিছে। তাৰমানে আমাৰ আইটোৰ দেউতাটোৱে আহোম দিনৰ বৰগোঁহাই সৰুগোঁহাই দিনত গাঁওবুঢ়া আছিলে। গাঁওবুঢ়া আছিলে। তেতিয়া গাঁওবুঢ়া থাকোঁতে এইটোক দিছিলে। তেতিয়া আমাৰ ককাবুঢ়াটো মৰি গ'ল, আমাৰ মোমাইটো মৰি গ'ল, এইটো পালন কৰা মানুহ নাথাকিলে, বস্তু ঘৰৰ এনেই ৰাখিছে। তেতিয়া এনেকৈ কওঁতে আমাৰ আইটো আৰু ভাবিলে যে সঁচাকৈ এইবোৰ বস্তু টকাৰ কাৰণে এনেকুৱা হৈছে, এতিয়া কি কৰা যাব? তেতিয়া এবাৰ আকৌ গণকৰ ওচৰলৈ পঠাইলে। যিজন মানুহক মাতি পেলাই ক'লে যে আমিতো সৰু আছিলে, সিহঁতক পঠাই আকৌ চাকচন কৰে যে এইটো গোসাঁইৰ ঘৰত দিব গৈ, গোসাঁই ঘৰত দিব লাগিব, গোসাঁই ঘৰত দিবলৈ কৈছে। এইটো কোনো মানুহে সাহস কৰি নলয়, এইটো গোসাঁই ল'বগৈ বুলি কৈছে। তেতিয়া গোসাঁইক মাতি আনিলে। তেতিয়া গোসাঁইটো আছিলে এই আদাকণা, সিহঁতে আগতে মাজুলীৰ আছিলে, সেইটো কিবা বৰেলিঙি সৰুলিঙি বুলি কয়, সৰাপিঠি বুলি কয়। তেতিয়া সিহঁতক আমাৰ আইহঁতৰ অৰণীয়া গোসাঁই আছিলে, সিহঁতক অৰণীয়া গোসাঁই আছিলে। সেই অধিকাৰটো আহিছে, লগত দুজন মানুহ আহিছে, গোসাঁই মানুহ আহিছে। তেতিয়া সিহঁতক ক'লে মাতি আনি বহাই পেলাই ক'লে আই প্ৰাৰ্থনা হেৰি কিবা সিহঁতক ভালকৈ আদৰণি কৰিব প্ৰভু, আমাৰ দেউতাটো আহোম দিনৰ ৰজা আছিলে, গাঁওবুঢ়া আছিলে। তেতিয়া এইবোৰ আহোম দিনৰ গাঁওবুঢ়াৰ বস্তুটো আমাৰ ঘৰতে আছে, আমাৰতো তেতিয়া পালন কৰা মানুহ নাইকিয়া হ'ল। নাইকিয়াৰ কাৰণে এতিয়া আমি ল'ৰা ছোৱালীবোৰ কেতিয়াও দুখ নোখোজা হৈ গ'ল, দুখটো নোখোজা হ'ল। তাৰপিছতে এইটো গণকৰ ওচৰত চাওঁতে এইটো গোসাঁইৰ ঘৰত দিবলৈ কৈছে, সেইকাৰণে আপোনালোকক মাতি আমি চমজাই দিম বুলি কৈছে। তেতিয়া গোসাঁই ক'লে হয় বনি, তেতিয়া তহঁতে যদি মনে পুতে যদি মনত শান্তিৰে যদি দিয়ে আমি লৈ যাম, এনেকৈ কৈ পেলাই গোসাঁইৰ ঘৰত চমজাই দিলে। 5টা আছিলে। কি কি বস্তু আছিলে কওকচোন? কি কি বস্তুটো এতিয়া ইয়াততো তেজেৰি, তাৰমানে আগত এইটো কি কি বস্তু ৰাখে জানো, 5টা টোপোলা আছিলে, কাঁহৰ পিতল, একদম কাঁহৰ আৰু এনেকৈ আঙুলি এনেকৈ টিপিলে টিংকৈ বাজি থাকে। অলপ দূৰত ধৰি লওক 20 মিটাৰৰ ওচৰত দেখিলে জিলিক মিলিককৈ এনেকৈ থাকে, ৰাতিটো জিলিককৈ এনেকৈ থাকে বস্তুবোৰ, এনেকৈ থাকে মাৰি এডাল লৈ পেলাই টিং টিং এনেকৈ বাজি থাকে। তেতিয়া বহীটো নোখোলা খুলি মেলি নাচায়। তেতিয়া বস্তুটো তলা চাবি মানে এইটো এতিয়া বস্তু এইটো হাঁচি দিবলৈ ল'ৰা মানে অসুবিধা হৈছে। তলাও আছে, তলা আছে, বস্তু বেছি ওখ নহয়, ইমান মান ওখ আছে, ধৰি লওক 1 ফুট 1 ফুট ওখ আছে। আৰু ঘূৰণীয়াটো একদম ঘূৰণীয়া, চৰুৰ নিচিনা ঘূৰণীয়া, কিছুমান চৰুৰ নিচিনা হৈছে, কিছুমান এই তেজেৰি বাকচৰ নিচিনা হয়।
তাৰমানে সেইখিনি ধৰ বাচন বৰ্তন হিচাপেও ব্যৱহাৰ কৰিছিলে বা কিছুমান ড্ৰয়িং মানে ডেক'ৰেশ্যনৰ কাৰণেও হয়তো সেইখিনি ব্যৱহাৰ কৰিছিলে। এনেকৈ তামপলি আছিলে বোলে তেতিয়া ৰজা হেৰি কি গামবুঢ়া তামপলিটো নাইকিয়া হৈ গ'ল, তামপলিটো অন্য এজনক দিলে বুলি কৈছে। টাইমৰ ফলি পৰ্যন্ত আছিলে, তামপলিও আছিলে গামবুঢ়াটো। য'ত টাইমৰ ফলি দিয়ে তত মানে সোণ ৰূপৰ বাচন বৰ্তনো দিয়ে সেই যুগত। কাৰণ যিখিনি বস্তু গোসাঁই ঘৰলৈ পঠাইছিলে তেওঁৰ সোণ ৰূপৰ বস্তু প্ৰায়খিনি আপোনাৰ ঘৰৰ পৰা লৈ গুচি গ'ল। মানে বন্ধুসকল এনেকুৱা ধৰণৰ যেনেকৈ মানুহ মৰাৰ পাছত বামুণে কলি গৰু ঘৰত ৰাখিব নাপায়, বামুণে লৈ যায়। ঠিক তেনেকুৱা ধৰণে কলি গৰুৰ উপমাটোৱেই এই ঘৰখনত হৈ গ'ল। যে কি নহওক সময় থাকোঁতেই প্ৰত্যেকেই যুগো নাই সেই বৰ্তমান আৰু এতিয়া ৰূপো নাই, গতিকে সময় থাকোঁতে সচেতন হওক আৰু যা নিজৰ পৈতৃক সম্পত্তি যেনে তেনে আছে আপুৰুগীয়া সম্পদখিনি ধুনীয়াকৈ নিজৰ ঘৰতে পূজা কৰিবলৈ চেষ্টা কৰক। গতিকে মই একো নকওঁ, নিশ্চয় কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে, নিজে উপলব্ধি কৰিব, নিজৰ জ্ঞান আৰু বিবেকক অকণমান প্ৰশ্ন কৰি চাব। ধন্যবাদ। নেক্সট ভিডিঅ' আৰু বনাবলৈ গৈ আছোঁ, চাই থাকিব মাইটি ব্লগ CNK অসম, কি ক'ত বিখ্যাত পুৰণি নাম নতুন চিনাকি। বৰ্তমান আজি আমি লালুকৰ নাওবৈচা অঞ্চলৰ গড়চিগাৰ পকনীয়া গাঁৱত আমি উপস্থিত হৈছোঁহি। চাই থাকিব। ধন্যবাদ। ৰং বগৈ।